দিছে এটুর কারণে আল্লাহ রাব্বুল ইজ্জতের দরবারত আমি আমার লোকে সবার পক্ষ থেকে লাখ লাখ শুকরিয়া আমি জানাই। আলহামদুলিল্লাহ। আপনি কিছু করেন? আলহামদুলিল্লাহ, আমরা খুব সুন্দরভাবে হজ করছি। আর আসামবাসীর জন্য আমরা দোয়া করছি, আল্লাহ তাকেও শান্তি দেয়। প্রত্যেকরে উমরা করার এবং হজ করার তৌফিক দান করুন। আমি আপনি কিছু করবেন? মুজিব ট্যুৰ এণ্ড ট্ৰেভেলছৰ পৰা মানে মই প্ৰথমবাৰৰ কাৰণে উমৰা কৰিব আহি যিখিনি সুবিধা পাইছোঁ, গতিকে তেখেতৰ থকা খোৱাৰ পৰা আৰম্ভ কৰি হোটেলৰ অৱস্থান একেবাৰে কাবাৰ শ্বৰীফৰ ওচৰতে। গতিকে মই অসমবাসীৰ বাবে এটাই আমি আবেদন কৰিব বিচাৰিছোঁ, মানে মুজিব ট্যুৰছ এণ্ড ট্ৰেভেলছৰ পৰা যদি কোনোবা আহে ইনশাল্লাহ বহুতখিনি সকাহ পাব। আপনি কিছু করবেন? আসসালামু আলাইকুম। আমি অসমৰ পৰা নগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁও, বৰপেটা, ধুবুৰীৰ পৰা 16জন হাজী একেলগতে আহিছোঁ। আজি উমৰা কৰিছোঁ, চাফা মাৰোৱা দৌৰিছোঁ, সম্পূৰ্ণ হৈছে। আৰু আমি আহিছোঁ মুজিব ট্যুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে। আহি পেলাই এনেকুৱা সুন্দৰ পদক্ষেপ পাইছোঁ, ভাল লাগিছে। সকলোকে অসমবাসী ৰাইজক অনুৰোধ জনাম, কোনোবাই যদি উমৰা কৰিবলৈ আহে মুজিব ট্যুৰছ এণ্ড ট্ৰেভেলছৰ লগত যোগাযোগ কৰি আহিবলৈ সুন্দৰ পদক্ষেপ পাব বুলি আশা ৰাখিছোঁ। আমি ইনশাল্লাহ বহুত সকাহ পাইছোঁ, সুন্দৰ ভাল পাইছোঁ। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ, আলহামদুলিল্লাহ।